Okay, hello friends, namaskar and welcome back to my YouTube channel. Okay guys, গৈ আছো যে অসম পুলিচৰ ইন্টাৰভিউ চাব আৰু আমাৰ ঘৰৰ ওচৰতে হৈছে ইন্টাৰভিউ আৰু ছোৱালী ইন্টাৰভিউ চলি আছে আপোনালোকক দেখাম আপোনালোকক ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব কেবাক দিছে কি কথা কেনেকৈ দিছে এয়া দেখিছে আপোনালোকে ইন্টাৰভিউ প্ৰথম পাক ষ্টাৰ্ট হৈ গ'ল ভাল দিছে না ফাজনে হো নহয় আছে আৰু ছোৱালীবোৰক 5 পাক দিছে কিন্তু ছোৱালীবোৰ 5 পাক বৰ লাহেকৈ মাৰিছে মানে প্ৰতিটো গ্ৰুপত এজনী বা দুজনীয়ে পাছ কৰা দেখিছোঁ আমি যেতিয়ালৈকে চাই আছোঁ আপোনালোকে অলপ কষ্ট কৰিব স্পীড দৌৰিবলৈ তেতিয়া মানে আপোনালোকৰ টাইমটো কভাৰ হ'ব ভাল মাৰিছে ঠিকে আছে পাছ কৰি দিয়ক নখিলে আৰু এই ফিল্ডখনত এপাকত 320 মিটাৰ আছে ল'ৰাৰ বাবে 10 পাক হ'ব 3200 আৰু ছোৱালীৰ 5 পাক আৰু ছোৱালীবোৰ কিন্তু বৰ লাহেকৈ দৌৰিছে মানে খোজকঢ়া লিখাই গৈছে তো আহিবলগীয়া যাৰ ইণ্টাৰভিউ আছে অলপ ভালকৈ কষ্ট কৰি দৌৰিব মানে 8 মিনিটৰ ভিতৰত সোমাব অলপ ইজি হয় অলপ কষ্ট কৰি দিলে মানে পাৰিব আৰু এই ইণ্টাৰভিউটোত মানে এই গ্ৰুপটোত যিকেইজনী ছোৱালী দৌৰাইছিলে তাৰে একজনীও পাছ কৰা নাই মানে কমপ্লিটটো কৰিছে কিন্তু 8 মিনিটৰ ওপৰত লাগিছে 1 নম্বৰজনী আমি টাইমাৰ চাইছিলোঁ মানে তো আপোনালোকে অল দা বেষ্ট তো আহিবলগীয়া ইণ্টাৰভিউটো ভালকৈ দিয়ক অলপ কষ্ট কৰি দিয়ক অ'কে ৰাইজ ইণ্টাৰভিউটো চালে আপোনালোকে আৰু আপোনালোকৰ যোনখিনি অহা ইণ্টাৰভিউ আছে ল'ৰা ছোৱালী অল দা বেষ্ট ভালকৈ দিব আৰু ল'ৰাবোৰ পূৰা ফালি দিব অল দা বেষ্ট আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম এটা বেলেগ এটা ভিডিঅ'ত বেলেগ এটা জেগাত তেতিয়ালৈকে